গুড মৰ্নিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভালেই। আৰু আজি বহুত দিনৰ মূৰত মই আকৌ ভিডিঅ' বনালোঁ, মানে বহুত দিন ভিডিঅ' বনোৱাই নাছিলোঁ নহয় জানো। তো আজি আকৌ আহি গ'লোঁ মই আপোনালোকৰ ওচৰলৈ। তো ব'লক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো মই প্ৰথমতে ৰাতিপুৱাৰ পানী গ্লাছ লৈ আহোঁ আৰু আহি কিনে আপোনালোকৰ লগত কথা পাতি আছোঁ। প্ৰায় এসপ্তাহমানেই ভিডিঅ' বনোৱা নাছিলোঁ আৰু ভিডিঅ' নবনোৱাৰ মেইন কাৰণটোৱে আছিলে মোৰ তাতে একো টপিকে নাই। কি দেখাওঁ আপোনালোকক, কি কওঁ, কি কথা পাতোঁ। ডেইলিটো সেই ঘিচা পিঠা সেয়াই হৈ থাকে। ৰাতিপুৱা উঠোঁ, অকণমান য়োগা কৰিলোঁ, অফিচ গ'লোঁ, আহিলোঁ, খালোঁ, ল'লোঁ, শুলোঁ, চেচ কামবোৰ। একো এক্সাইটিঙে নহয় লাইফত। কি দেখাওঁ আপোনালোকক। সেইকাৰণে একো ভিডিঅ'ই বনোৱা নাছিলোঁ বহুত দিন ধৰি। কিন্তু আজি ভাবিলোঁ जल्दी बोल कल सुबह पनवेल निकलना है। আজি ভাবিলোঁ যে ক'ৰবাত যামো, অকণমান ফুৰিব যাম আজি, আৰু সেইকাৰণে আপোনালোককো লৈ যাওঁ, তো ভিডিঅ' বনাই দিওঁ ক'ত যাম, কি কৰোঁ। আৰু সেইকাৰণে ভাবিলোঁ এটা ব'লক চাওঁ কি হয় কি নহয়। বাৰু কি কি টপিক ওলাই দিম মোক দেখাবৰ কাৰণে। সেয়াই আৰু গুড মৰ্ণিং কৈ দিয়াচোন। গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং নহয় এতিয়া। তো এতিয়া মই যাওঁ সেই একে ৰাতিপুৱা পানী খালোঁ, এতিয়া মই গা ধুওঁ, ভাত খাই কিনে অফিচ যাওঁ। ব'লক আপোনালোকে চাই থাকিব ব'লক আজি কি। তো মই ৰেডি হৈ আহি গ'লোঁ, গা পা ধুই ৰেডি হৈ গ'লোঁ। আৰু আজি যিহেতু ফ্ৰাইডে, আজি আমাৰ কেজুৱেল আউটফিট পিন্ধি যাব পাৰি। চ' দিছ ইজ মাই আউটফিট। এটা জিন্স পিন্ধিছোঁ আৰু এটা এনেকুৱা ব্লেক কালাৰৰ টপ। আৰু এতিয়া মুখত অকণমান কিবা কিবি সানি লওঁ, যিহেতু মাস্কখন থাকিবই, কোনেনো কি দেখিব। পুৰা ৰেডি। আৰু এতিয়া মই পাউডাৰ দে চাধা নহয়। এতিয়া মই কৰোঁ ব্ৰেকফাষ্ট। আপোনালোকে ব্ৰেকফাষ্টত কি খায় কওকচোন? অ'টছ, পোহা, কি খায়? মই কি খাওঁ বলক দেখাই আছোঁ। মই খাওঁ ভাত, আমাৰ অসমীয়াৰ মৰমৰ ভাত। আমাৰ ভাতেই মেইন, দুপৰীয়া হওক, ৰাতি হওক, ৰাতিপুৱা হওক, ভাত লাগিবই আমাক। তো মই এতিয়া পটাপট ভাতটো খাই লওঁ। खाना खा लिया और टिफिन विफिन भी पैक कर लिया, फिर हम परफ्यूम भी लगा लिया। मास्क वास्क भी हमने पहन लिया, चप्पल भी पहन लिया। अब हम जाएंगे। माई मुख अकमान थबले যাব ওচৰলে, পাছত উঠাই দিব मम्मी का प्यार यू नो। चलिए इतना मैं जाओ ऑफिस और आके फिर से आप लोगों को मिलेंगे और हम कहाँ जाने वाले हैं इसके बाद। ফ্ৰেণ্ডছ, আহি পাই গ'লোঁ মই পাণ বজাৰ, আৰু এতিয়া অফিচলৈ গৈ আছোঁ। আগলৈকে যিমানখিনি পাৰোঁ আপোনালোককো দেখাম, আৰু নোৱাৰিলে আপোনালোকে বেয়া নাপাব প্লিজ। চ' চি ইউ। और इतना हल मोर लंच टाइम, और आज लंच की कैसे देखा बोलो। आज मम्मी ने दिया है हमको अंडा विथ सोयाबीन और दिया है भात। अब हम पेट पूजा करेंगे। আহি গ'লোঁ অফিচৰ পৰা। এতিয়া জল্দি জল্দি ঘৰত যাওঁ আৰু अच्छे से नहा धोकर मैं जाने वाली हूँ घूमने। আৰু ক'ত যাম আপোনালোকে চাই থাকক। এই গধূলি ন ক'ত যাম মই, ক'ত যাম কেনেকৈ যাম চাই থাকক ভিডিঅ'টো। তো ফ্ৰেণ্ডছ, মই গা পা ধুই একেবাৰে ফ্ৰেছ হৈ আহি গ'লোঁ। আৰু এতিয়া অকণমান ৰেষ্ট লওঁ, কাৰণ অকণমান পিছত মই ক'ত যাম আপোনালোকক কওঁ। মই ক'ত যাম, মই যাম। আপোনালোকে যে প্ৰায় মোৰ ভিডিঅ'ত দেখি থাকে দৰ্শনা, আজি মই যাম দৰ্শনাৰ ঘৰলৈ। আৰু দৰ্শনা মোৰ কোন হয় আপোনালোকে জানেনে? আপোনালোকে ভাবিছে চাগে বেষ্ট ফ্ৰেণ্ড বা ফ্ৰেণ্ড এনেকুৱা কিবা হ'ব, কিন্তু আমাৰ যিটো ৰিলেশ্যন ন, বহুত লম্বা ৰিলেশ্যন। তো একেলগে তাইক লগ পাই আপোনালোকক মই ক'ম যে আমাৰ ৰিলেশ্যনটো কি হয়। আমি যাবৰ কাৰণে ওলাই আহিলোঁ, আৰু ইমান যে মজা লাগিছে নহয়, বৰষুণ দি আছে। আৰু তাতকৈ এক্সাইটিং বস্তু হ'ল মই লাইফত ফাৰ্ষ্ট টাইম ৰেইন কোট পিন্ধিছোঁ। কি যে মজা লাগিছে নহয়, বাইক ৰাইড, তাতে কিনকিনীয়া বৰষুণ আৰু ৰাস্তা একেবাৰে খালী, ইমান মজা লাগিছে। আয়ো, এটা যদি বয়ফ্ৰেণ্ড থকা হয় কি যে ভাল লাগিলে হয় এনেকুৱা ৰাইড কৰিবলৈ। मस्त जोक मारा रे, ये हंस रे हलकट हंस।
মই দৰ্শনা ঘৰ পাই গ'লোঁ, কিন্তু মানুহ নাই ঘৰত, বাৰ্থডে খাব গৈছে। চাওক তলা মৰা ঘৰত, তাই আহি আছে বাৰু। আলহীক ৰখাই থৈ এয়া দৰ্শনা আহি গ'ল। তো মই আপোনালোকক কৈছিলোঁ যে আমাৰ দুটাৰ মাজৰ সম্পৰ্কটো দৰ্শনা আপোনালোকক ক'ব। চ' কৈ দে এতিয়া আৰু দুটাৰ মাজৰ সম্পৰ্কটো কি? দীঘলীয়া সম্পৰ্ক বুলি কৈছিলোঁ, এতিয়া ক তই কোন হয় মই তোৰ? কোন হয়? অঁ ভাগিন। ভাগিন কেনেকুৱা ভাগিন এতিয়া মই কৈ চাব। মোৰ মাকৰ ভনীয়েকৰ জীয়েক হ'ল দৰ্শনা, গম পাইছে? পাইছেনে? মানে চিম্পুলকৈ ক'লো আইতাৰ ভনীয়েকৰ। এইয়া এইটো তই চিম্পুলকৈ কৈ দি ক'লোচোন। মানে এই আইতাকৰ ভনীয়েকৰ জীয়েক। তে কোন চানো চিম্পুল মানে মাকৰ ভনীয়েকৰ জীয়েক মানে এই জেঠীয়েকৰ জীয়েকৰ জীয়েক মই। Wait a minute. Who are you? ইমানখিনি বুজি পাইছে কওকচোন আপোনালোকে? জল্দি কমেণ্টত কৈ দিয়ক। नहीं আৰু এতিয়া মই এই দেখিছেনে দূৰে দূৰে আছোঁ, বিকজ মই মামাৰ লগত আহিছোঁ। মামা আহিছিলে হস্পিটেলৰ পৰা, এতিয়া মই গা ধুব লাগিব। আৰু এতিয়া মই গা পা ধুই কিনে দৰ্শনাতে কিবা খাব দিয়ে চাওঁ বাৰু, দিয়ে নে নিদিয়ে বা খাবৰ কাৰণে। তাইতো ক'ৰবাত ওলাই গৈছে খাবৰ কাৰণে, বাৰ্থডে খাব। মোক বা এতিয়া কি খাব দিয়ে নাজানো, আৰু আশাটো কম কিবা যে খাব দিব। ষ্টিল এটা হোপ আছে কিবা ভাল বস্তু খাব দিব বুলি। এতিয়া মই গা পা ধুওঁ আৰু এইখিনিতে মই ভিডিঅ'টো খতম কৰিলোঁ। বাই বাই।